নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। অম্বুবাচী শব্দটো নাৰীৰ শক্তি আৰু তেওঁলোকৰ উৰ্বৰতাক প্ৰতিনিধিত্ব কৰিবলৈ সৃষ্টি কৰা হৈছিল। ইয়াৰ স্মৃতিত শাস্ত্ৰত উল্লেখ কৰা ৫১টা শক্তিপীঠৰ ভিতৰত অন্যতম উল্লেখযোগ্য অসমৰ কামাখ্যা মন্দিৰত প্ৰতি বছৰে অম্বুবাচী মেলা অতি ধুমধামেৰে পালন কৰা হয়। সনাতন ধৰ্মৰ বিশ্বাস অনুসৰি বিষ্ণুৰ সুদৰ্শন চক্ৰদ্বাৰা ছিন্ন ভিন্ন হৈ সতীৰ জুনি ইয়াতে পৰিছিল। তেতিয়াৰ পৰাই দেৱীৰ প্ৰতি বছৰে আহাৰ মাহৰ সপ্তম দিনা ঋতুস্ৰাৱ হয়, অৰ্থাৎ অম্বুবাচীৰ পৰা প্ৰবৃত্তি বা দীক্ষা আৰম্ভ হয় আৰু ঠিক 4 দিনৰ পিছত নিবৃত্তি বা নিঃসৰণ শেষ হয়। অম্বুবাচী আৰম্ভ হলে মা কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হৈ থাকে আৰু অম্বুবাচী শেষ হোৱাৰ পিছত পুনৰ দুৱাৰ খোল খায়। বিশ্বাস কৰা হয় যে এই সময়ছোৱাত নীলাচল পাহাৰৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ পানী ৰঙা হৈ পৰে। ইংৰাজী মাহৰ 22 জুন তাৰিখে মন্দিৰটো বন্ধ কৰি 26 তাৰিখে পুনৰ মুকলি কৰা হয়। অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ পৰা বৃহৎ সংখ্যক লোক কামাখ্যা ধামলৈ আহে। বন্ধ মন্দিৰৰ প্ৰদক্ষিণ কৰাৰ পৰা আৰম্ভ কৰি এই সময়ত বহু লোকে ব্ৰত পালন কৰে। এই বৰ্ষত অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব 22 জুনৰ আবেলি 2:56 আনহাতে নিবৃত্তি ঘটিব 26 জুনৰ পুৱতি নিশা 3 বজাত। মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ পিছত পূজাৰ প্ৰসাদৰ লগতে পূজাৰীসকলে ভক্তক ৰঙা কাপোৰৰ সৰু টুকুৰা এটা দিয়ে। অংগবস্ত্ৰ নামৰ এই পবিত্ৰ কাপোৰৰ টুকুৰাটো যদি আপুনি লগত ৰাখে তেন্তে সকলো ক্ষেত্ৰতে শুভকামনা পোৱা যায় বুলি বিশ্বাস কৰা হয়। এইবাৰো অসমৰ কামাখ্যা মন্দিৰৰ দুৱাৰ পূজাৰ অন্তত 22 জুনৰ পুৱাৰ ভাগত সকলো নিয়ম বান্ধি বন্ধ থাকিব। তাৰ পৰা 25 তাৰিখলৈকে ভক্তসকলে উপবাস, ধ্যান আৰু লগতে মন্দিৰৰ চৌহদত বিশেষ প্ৰাৰ্থনাও কৰিব। মন্দিৰ কৰ্তৃপক্ষই শেষকৃত্যৰ লগে লগেই মন্দিৰ মুকলি কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিব। নিয়ম অনুসৰি পূজাৰীসকলে পূজা কৰাৰ পিছত সাধাৰণ ভক্তৰ বাবে মা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। অম্বুবাচী মেলাত অংশগ্ৰহণৰ বাবে কোনো ধৰণৰ টিকেটৰ প্ৰয়োজন নাই। ইয়াৰ বিপৰীতে বিভিন্ন ঠাইৰ পৰা মানুহ ইয়ালৈ আহি বিনামূলীয়া খাদ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তুলৈকে বিভিন্ন প্ৰয়োজনীয় বস্তুৰ যোগান ধৰে। আশা কৰো ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।